নমস্কাৰ। জীৱন সঁচাকৈ সলনি কৰিব পৰা অভ্যাসসমূহ হৈছে সেইবোৰ যিবোৰে আপোনাৰ দৈনন্দিন জীৱনত সৰু যদিও ইতিবাচক পৰিৱৰ্তন আনে। এই অভ্যাসসমূহ আপোনাৰ শাৰীৰিক, মানসিক আৰু আৱেগিক সুস্থতাত সহায়ক হয়। আহক আজি তেনে কিছুমান অভ্যাসৰ বিষয়ে কথা পাতোঁ। শাৰীৰিক সুস্থতাৰ অভ্যাস, পৰ্যাপ্ত টোপনি, শাৰীৰিক ব্যায়াম, স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰা আৰু প্ৰচুৰ পৰিমাণে পানী খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগিব। ৰাতি 7-8 ঘণ্টা টোপনি যোৱাটো স্বাস্থ্য আৰু মনৰ বাবে খুবেই প্ৰয়োজনীয়। দৈনিক কিছু সময় ব্যায়াম কৰিলে শাৰীৰিক স্বাস্থ্য উন্নত হোৱাৰ লগতে মানসিক চাপো কমে। ফল-মূল, সেউজীয়া শাক-পাচলি আৰু স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰিলে শৰীৰত শক্তিৰ মাত্ৰা বাঢ়ে। দৈনিক পৰ্যাপ্ত পানী খালে শৰীৰ হাইড্ৰেটেড হৈ থাকে, যিটো স্বাস্থ্যৰ বাবে উপকাৰী। মানসিক সুস্থতা আৰু বৃদ্ধিৰ অভ্যাসসমূহ। কৃতজ্ঞতা অনুশীলন। প্ৰতিদিনে আপুনি কৃতজ্ঞ হোৱাৰ 3টা কথা লিখিলে ইতিবাচক মনোভাৱ গঢ়ি উঠে। জ্ঞান আৰু মাইণ্ডফুলনেছ। দৈনিক কিছু সময় ধ্যান কৰিলে মানসিক চাপ কমে আৰু মনোযোগ বাঢ়ে। জ্ঞান আহৰণ। প্ৰতিদিনে কিতাপ পঢ়া বা নতুন কিবা এটা শিকিলে জ্ঞান বৃদ্ধি হয় আৰু মানসিক বিকাশ ঘটে। ইতিবাচক চিন্তা। সমস্যাবোৰ সমাধান কৰিব পৰা মনোভাৱ লৈ আগবাঢ়িলে প্ৰত্যাহ্বানবোৰৰ লগত যুঁজিবলৈ সহজ হয়। ব্যক্তিগত আৰু সামাজিক জীৱনৰ অভ্যাসসমূহ। লক্ষ্য নিৰ্ধাৰণ। স্পষ্ট আৰু বাস্তৱসন্মত লক্ষ্য নিৰ্ধাৰণ কৰিলে সেইবোৰত উপনীত হ'বলৈ এটা দিশ পোৱা যায়। সম্পৰ্ক উন্নত কৰা। পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে সময় কটালে সম্পৰ্ক মজবুত হয় আৰু আনন্দ বাঢ়ে। সময়ৰ সঠিক ব্যৱহাৰ। নিজৰ কামৰ এখন তালিকা প্ৰস্তুত কৰি ল'লে সময়ৰ সঠিক ব্যৱহাৰ কৰিব পাৰি। সামাজিক মাধ্যম সীমিত কৰা। সামাজিক মাধ্যমত কম সময় কটালে নিজৰ বাস্তৱ জীৱনত বেছি গুৰুত্ব দিব পাৰি। এই অভ্যাসসমূহক নিজৰ জীৱনৰ অংশ কৰি ল'বলৈ সৰু সৰু পদক্ষেপৰ পৰা আৰম্ভ কৰা উচিত। যেনে ধৰক দৈনিক মাত্ৰ 5 মিনিট ধ্যান কৰা বা 2 পৃষ্ঠা কিতাপ পঢ়া। এনেকৈ লাহে লাহে আৰু নিয়মীয়াকৈ অনুশীলন কৰিলে এই অভ্যাসসমূহ আপোনাৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিব। কথাখিনি ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ফেচবুকত চাই আছে যদি পেজটো ফ'ল' কৰি থ'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।